নমস্কাৰ বন্ধুসকল, আজি গোটা মগু আৰু ডিমৰ এটা তাৰকা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহক ৰেচিপিটো বনাবলৈ আমি আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি 200 গ্ৰাম গোটা মগু 4 ঘণ্টামানৰ আগত তিয়াই লৈছিলোঁ আৰু এই মগুখিনি কোমল হোৱাৰ পাছত ভালকৈ ধুই চফা কৰি ল'লোঁ আৰু এতিয়া আমি প্ৰথমে এইখিনি বইল কৰি লওঁ। আমাৰ এইখিনি বইল কৰা হৈ গৈছে মগুখিনি। এতিয়া আমি তাৰ কাৰণে মগুখিনি ফ্ৰাই কৰিবৰ কাৰণে গ্ৰেভিটো বনাম। তাৰ কাৰণে অলপ তেল দি লৈছোঁ, গুচাই ভালকৈ মিহিকৈ কাটি লৈছোঁ। আপোনালোকে জলকীয়া লৈছোঁ, চফ লৈছোঁ আৰু জিৰা লৈছোঁ। আমাৰ তেল গৰম হৈছে। এতিয়া প্ৰথম আমি দিম ইয়াত জলকীয়াকেইটা, তাৰপিছত গোটা জিৰা দিলোঁ, তাৰপৰা চফ দিলোঁ। এইখিনি অকণমান ভাজি হোৱাৰ পাছত এতিয়া আমি ইয়াত পিঁয়াজ অলপ বাকী ৰাখিম, ডিম বনাব লাগিব। সেইকাৰণে এতিয়া আমি ইয়াত অলপ পিঁয়াজ ইয়াত দিলোঁ। এইখিনি আমি ভালদৰে ভাজি ল'ম। এতিয়া আমি ইয়াত দিম হালধি অলপ দিম, জিৰা, কাশ্মীৰী যেনেধৰণে অথনি দিছিলোঁ তেনেধৰণে একেখিনি মছলাই দিম, কিন্তু অথনি আধা দিছিলোঁ, আধা ৰাখি গৈছিলোঁ। সেই আধাখিনি ইয়াত আমি দি দিছোঁ। এয়া আমাৰ গ্ৰেভিটো হৈছে ধুনীয়া ধৰণে। এয়া দেখিছে আপোনালোকে, ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে, পানী শুকাই গ'ল। এতিয়া আমি বইল কৰি লোৱা মগুখিনি আধা ইয়াতে দিম। গোটেইটো ইয়াত ভাজিবলৈ দিগদাৰ হ'ব, কেৰাহীটো আমাৰ সৰু, সেইকাৰণে আধা ইয়াত দিম। আধা দি পানি ইয়াত ভালদৰে মিলাই ল'ম। নিমখ দি দিম,
এয়া আমাৰ হৈ গৈছে, গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ গৈছে। এতিয়া আমি এইখিনি বেলেগ এটা বাচনত উলিয়াই ল'ম।